কবিতা তই শিশু দেশৰ ভৱিষ্যত। কবি নিতুল কুমাৰ দত্ত। নিয়ৰ ভিজা ৰাতিপুৱা ঘাঁহনি ধৰা চপচপীয়া হৈছিল। জোক এডাল উঠি আহিছিল সংগোপনে। অৰ্ধমৃত শিশুটিৰ বুকুখন ৰাঙুলি হৈছিল তেজেৰে। এতিয়া দেওধনী নাচে ঝুমুৰৰ সলনি নিয়ৰ ভিজা ৰাতিপুৱা। কামিহাৰৰ ভাগে ভাগে চাহপাতৰ গোন্ধ। এবাটি তৃষ্ণাৰ জোখত এবাটি তেজ লগা চাহ। মহঙা বজাৰত শিশুটিৰ দাম। তই শ্ৰমিক শিশু। তোৰ পঢ়াশালী নে কলঘৰৰ উষ্ণ আৱেষ্টনী? ৰাতিপুৱাটো তোৰ বাবে এটা চাবুকৰ দৰে নহয়নে? মাজে সময়ে এটি সাধু কোৱা হয়। তই শিশু দেশৰ ভৱিষ্যত। বাহ, মোৰ অপূৰ্ব দেশ। তোৰ আলিবাটত শুই পৰা শিশুবোৰৰ আই পিতাৰ চিনাকি কোনে দিব পাৰে? কিমানটা আখৰৰ সতে চিনাকি বাৰু এনেবোৰ আহত মগজু? শিশু দিৱসত হত্যা কৰা হলেই ভাল নহবনে এনেবোৰ দেহজ শত্ৰুক? তলসৰা ফুলৰ দৰে জীয়াই থাকে সিহঁত। কোনেও বুজি নাপায় যন্ত্ৰণা। মাথো কোনো কবিয়ে গাই যাব সেই একেটি কবিতা। তই জাৰজ শিশু, তই শ্ৰমিক শিশু। দুবাহুৰ অজেয় শক্তিৰে গঢ়ি তোল এখন পৃথিৱী। সূৰ্যমুখী সাৰ পোৱা। ধন্যবাদ।